Hello everyone. Video to এতিয়াহে আৰম্ভ কৰিছো আজি ৰাতিপুৱা ইটো কৰি থাকোতে থাকিয়ে গ'ল তেনেকৈ তেতিয়াহলে বলকচোন আজি ভিডিওটো আৰম্ভ কৰো আশা কৰো পজিটিভ মাইন্ড এটাৰে আপোনালোকো আপোনাৰ নিজৰ লাইফত একদম হেপি আছে তেতিয়াহলে বলকচোন এইখিনিৰ পৰা আজি দিনটো আৰম্ভ কৰিছো আজি একদম পুৰা এক্সাইটেড হৈ আছো আজি যাম মাৰ ঘৰলৈ এইফালে জিয়াই চিঞৰি আছে এতিয়া জিয়াগল দাদায়েকৰ লগত আকৌ ভিডিওটো আৰম্ভ কৰিছো আজি যাম আমি মাৰ ঘৰলৈ অৱশ্যে গৈয়ে থকা হয় বাৰু কিন্তু থাকিবলৈ আজি বহুত দিনৰ মূৰত ওলাইছো তেতিয়াহলে আজি আপোনাক দেখুৱামচোন আমাৰ মাৰ ঘৰটো অৱশ্যে বেছি দূৰত নহয় ওচৰতে হয় খোজ কাঢ়িও যাব পাৰি কিন্তু জিয়াক লৈ থাকিবলৈ গ'লে বস্তুবোৰ লৈ যাব লাগে তাই অলপ দিগদাৰ হয় তেতিয়াহলে আজি জিয়াৰ পেকিং আৰম্ভ কৰিয়ে দিছো মই অলৰেডি তেতিয়াহলে চাই থাকিব আপোনালোকে ভিডিওটো এয়া আমাৰ জিয়াৰ বেগ ৰেডি হৈ গ'ল এনায়েকৰ ঘৰলৈ যাবলৈ ইয়াত মোৰ কাপোৰ পিছে একোৱে নাই অকল তাই বস্তুৱে একদম দুটা বেগ ভৰ্তি আৰু এইখন চাদীখন লৈ লৈছো তাই চাই থাকে যে ঘৰ আহি পালোহি এতিয়া চাহ খাবলৈ লৈছো এয়া গাখীৰ চাহ আৰু এয়া মায়ে ঘৰত বনাই থোৱা চানা মিঠাই তেতিয়াহ'লে এতিয়া চাহ কাপ খাই লওঁ হেল্ল' এভৰিৱান গুড ইভিনিং এতিয়া মাৰ ঘৰত আছোহি মায়ে বহুত ধুনীয়াকৈ ফুল লগাই থৈছে আহকচোন আপোনালোকক দেখাওঁ ফুলৰ পুলিবোৰ বায়ে ৰুইছিলে মায়েও ৰুইছিলে আৰু ময়ো ৰুইছিলোঁ বাৰু দুটামান এতিয়া প্ৰতিপাল মায়ে কৰি আছে বাৰু তাৰপিছত সাৰ পানী দিয়া সেইবোৰ চব কাম মা আৰু পাপাই দুজনে কৰে আৰু ফুলবোৰ বহুত ধুনীয়াকৈ ফুলি আছে ছিজনটো যাব হৈছে কাৰণে কিছুমান বেয়া হৈছে আৰু কিন্তু বহুতখিনি ফুল এতিয়া ফুলিয়ে আছে আৰু বহুত বেছিয়ে ধুনীয়া লাগিছে দেখিবলৈ ঠিক আছে আপোনালোককো দেখাওঁচোন তেনেহ'লে আমাৰ ঘৰৰ ফুলবোৰ
আপোনালোকক ফুলবোৰ দেখুৱালোঁ ফুলবোৰৰ নামবোৰ মই ভালকৈ নাজানো বাৰু ফুলবোৰ চাই কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাবচোন ঠিক আছে তেনেহ'লে আজি ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকক লগ পাম আপোনালোকৰ যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰি জনাব ঠিক আছে তেনেহ'লে পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম আজিলৈ বাই